শৃংখলা আছে, শৃংখলা কি কয়, শৃংখলা কথাটো শুনি লওঁ এবাৰ। হেল্ল', এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ, এই প্ৰতিবাদ মাৰৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাৰ পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' এফআইআৰ, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্থ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে। আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম, জয় আই অসম, বিভাগ বুলি কৈছে। আজি হাজাৰ হাজাৰ মানুহ ক্ষোভত আৰু দুখত ওলাই আহিছে। আৰু অসমৰ খিলঞ্জীয়া মানুহে মাৰোৱাৰী, বিহাৰী, বঙালী, মিয়াৰ গুৰ খাই জীয়াই নাথাকে, সেইটো একদম স্পষ্ট কথা আমি কৈ দিছোঁ। ইয়াত খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে আৰু এই একত্ৰিত যিখন সংগ্ৰাম, এই সংগ্ৰামে অনাগত দিনলৈ অসমীয়া জাতিক, খিলঞ্জীয়া মানুহক সুৰক্ষা দিব, আমাৰ ভৱিষ্যত ঠিক কৰিব। এতিয়া আমাৰ প্ৰশাসনলৈ প্ৰশ্ন, আপোনালোকে যে আইনৰ কথা কয়, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনিক ৰাজপথত বগৰাই বগৰাই মাৰি থাকে, আপোনালোক ক'ত থাকে আৰু আপোনালোকৰ আইনখন ক'ত থাকে? আইনখন কেৱল আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে নেকি? আইনখন বহিৰাগত মানুহৰ কাৰণে নহয় নেকি? আজি প্ৰতিবাদ হ'ব, প্ৰত্যেক অসমীয়া মানুহে আজি দোকান বন্ধ কৰিব লাগিব। আৰু এইটো আমাৰ অনুৰোধ নহয়, এইটো আমাৰ ধমকি তেওঁলোকলৈ। আজি চবেই দোকান বন্ধ ৰাখিব লাগিব আৰু অসমৰ খিলঞ্জীয়া জনগণৰ ওচৰত ক্ষমা খুজিব লাগিব, চিধা আৰু স্পষ্ট কথা। চৰকাৰৰ জাতি মাটি ভেটি, চৰকাৰৰ জাতি মাটি ভেটি গৈ এতিয়া দিছপুৰত আছেগৈ, চৰকাৰৰ জাতি মাটি ভেটি গৈ দিল্লীত আছেগৈ। কোনে ক'ত মাটি দখল কৰি আছে মানুহে জানে, মানুহে দেখি আছে। আৰু বেটি পঢ়াও বেটি বচাও। এজনী 16 বছৰীয়া যুৱতীক মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে অন্তৰ্বাস ফালি পিটোতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ক'ত আছিল? আমাৰ প্ৰশ্ন আছে, আমাৰো খং আছে। আপোনালোকে 2017 চনত এটা ঘটনা হ'ল, অনা অসমীয়া মানুহে আমাৰ মানুহ পিটিলে, জেললৈ দি দিলে। আকৌ আমাক এনেকুৱা আইন মই দেখা নাই। মাৰিছে বেলেগে, জেললৈ গৈছোঁ আমি। কথাবোৰ আমি তেতিয়া বুজি পোৱা নাছিলোঁ। তাৰ পৰা বুজিলোঁ এখন নাগপুৰৰ চৰকাৰ, এখন অসমৰ চৰকাৰ নহয়। নাগপুৰৰ কথা মতে উঠা বহা কৰে, বহিৰাগত মানুহৰ মতে উঠা বহা কৰা চৰকাৰ, অশোক সিংঘালৰ মতে উঠা বহা কৰা চৰকাৰ। অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক আমি নুপুচোৱে। অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহক যে আজি মন্ত্ৰী পাতি থৈছে, তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে হয়নে নহয়? অশোক সিংঘালে শিৱসাগৰলৈ আহি মাৰোৱাৰী সমাজৰ লগত মিটিং কৰি কৈ গৈছে, কোনোবা অসমীয়া মানুহে উৎপাত কৰিলে মোলৈ ফোন কৰিবি। আমাৰ প্ৰমাণ আছে। আৰু যুদ্ধ হ'ব, সংগ্ৰাম হ'ব, জেলত ভৰাওক, ফাঁচি দিয়ক, কি কৰক তহঁতৰ কথা। কিন্তু অশোক সিংঘালৰ নিচিনা থাৰ্ড ক্লাছ মানুহৰ এগেইনষ্টত প্ৰতিবাদ হ'ব। আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যতকৈ কি অশোক সিংঘাল বেছি জ্ঞানী? কিয় সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী নিদিলে? কিয় আজি মৃণাল শইকীয়াক মন্ত্ৰী নিদিলে? মইতো এতিয়াও দাবী জনাইছোঁ, সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী দিয়ক।
তেওঁ শিক্ষাগত অৰ্হতা অশোক সিংঘালতকৈ বেছি। সিদ্ধাৰ্থ ভট্টাচাৰ্য এজন খিলঞ্জীয়া মানুহ আছিল। সিদ্ধাৰ্থ ভট্টাচাৰ্যক কিয় মিনিষ্ট্ৰী নিদিলে? অশোক সিংঘালক কিয় মিনিষ্ট্ৰী দিলে? তাৰ লগত আমাৰ প্ৰশ্ন আছে হিমন্ত বিশ্ব শৰ্মা। ধন্যবাদ। আজি শাসনৰ ভাগ ধৰি থকা অৱস্থাত অসমীয়া যুৱতীয়ে অসমীয়া খিলঞ্জীয়াই আজি বহিৰাগত বনিয়াৰ হাতত মাৰ খাব লগা এটা পৰিস্থিতি সমগ্ৰ অসমতে হৈছে। এয়া শিৱসাগৰৰ ঘটনাটোৱে এয়া প্ৰথম নহয়। আজি প্ৰায় 2-3 বছৰ ধৰি আমি দেখিবলৈ পাইছোঁ যে অনা অসমীয়াই অসমীয়াৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ কৰিবলৈ লৈছে। গতিকে অনা অসমীয়াসকলক আজি এই প্ৰতিবাদী স্থলীৰ পৰা আমি শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিবৰ কাৰণে ঐতিহাসিক শিৱসাগৰ ৰাজপথলৈ ওলাই আহিছোঁ। অসমীয়া খিলঞ্জীয়া অসমীয়া জাতিক সুৰক্ষা কৰাৰ এইখন শেষ সংগ্ৰাম আজিৰ পৰা আমি ঐতিহাসিক শিৱসাগৰত আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি যিসমূহ অনা অসমীয়া শিৱসাগৰৰ লগতে আমি সকলো প্ৰতিবাদকাৰীকে দলমুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু খন্তেক সময়ৰ পিছতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে অসমৰ অসমীয়া স্বাৰ্থত জাতি মাতি ভেটিৰ স্বাৰ্থত সকলো ৰাইজক এই প্ৰতিবাদী স্থলীলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই সকলো প্ৰতিবাদকাৰী আমাৰ দলৰ সন্মুখলৈ আহি পেলাই আমাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি এই মুহূৰ্তত আমি শিৱসাগৰৰ এই ঐতিহাসিক ইউনিছ তাপলিৰ ওচৰত এজন ল'ৰা আছে, কিবা ল'ৰাজনৰ মাক হেৰালে বুলি কৈছে। গতিকে অলপ সময় পাছতে তেখেতক আমি উদ্ধাৰ কৰিম। ল'ৰাটো পাব, টেনশ্যন ল'ব। অসমীয়াক আংগুষ্ঠ প্ৰদৰ্শন কৰিলে তেখেতসকলক আজিৰ এই সংগ্ৰামৰ পৰা আমি সকীয়াই দিছোঁ আৰু তেখেতসকলক আমি তাৎক্ষণিকভাৱে আমাৰ এই সংগ্ৰামস্থলীলৈ আহি হাতত তামোল পাণ লৈ আহি আমাৰ অসমীয়া জাতিৰ ওচৰত ক্ষমা খুজিবৰ বাবে আমি আহ্বান জনাইছোঁ। এই সংগ্ৰামখন ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ। অসমৰ ৰাইজে ইতিমধ্যে আমাক সমৰ্থন জনাইছে আৰু এই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এই শেষ সংগ্ৰামখন আমি আৰম্ভ কৰিছোঁ। এয়া মাত্ৰ আৰম্ভণি। যিসকলে অসমীয়া জাতীয়তাবাদক চিৰদিনৰ কাৰণে শেষ কৰাৰ পৰিকল্পনা কৰিছে তেখেতসকলক আমি জাতীয় সংগঠনৰ কৰ্মী হিচাপে আজি চেলেঞ্জ কৰিছোঁ। আপোনালোকৰ যদি দম আছে অসমীয়া জাতিক নিশেষ কৰি চাওক। আপোনালোকৰ যদি দম আছে তেতিয়াহ'লে অসমীয়া জাতীয়তাবাদক শেষ কৰি চাওক। অসমীয়া জাতীয়তাবাদ অসমত সদায় জিন্দাবাদ হৈ আছে। অসমীয়াৰ প্ৰভুত্ব অসমত চলিব আৰু ইয়াৰ প্ৰমাণ আজি ঐতিহাসিক শিৱসাগৰৰ পৰা আমি দেখুৱাইছোঁ।